Bamboo rice, bamboo rice, bamboo rice, bamboo rice. Sunga 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 saul, sunga 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 saul, sunga saul, sunga saul, sunga saul, sunga saul. Sunga 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 saul. কোনে কোনে খাই বাৰু গৰম গৰম মজা পায় দেখাই হে মজা পাবা গৰম গৰম খাই চাবা মজা পাবা Sunga 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 saul, sunga 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 saul. Bamboo rice, bamboo rice, bamboo rice. tasty. Ki huat, ki tasty, ki moza, ki huat. Mada. Hi everyone, Joshna vlog নতুন এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান মোৰ ভালেই আগন্তুক নৱবৰ্ষৰ সকলোলৈ মই শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে ধুনীয়া ধুনীয়া সপোনবোৰ বাস্তৱত ৰূপায়িত হওক এই মোৰ কামনা আৰু দুখবোৰ শেষ হওক আৰু সকলোলৈ আনন্দ আৰু ৰঙীন জীৱন ঘূৰি আহক এই মোৰ কামনা আৰু আজি এটি মই এটা বিশেষ ৰেচিপি লৈ আহিছোঁ ইতিমধ্যে দেখি জানিছোঁ চাগে কি লৈ আহিছোঁ সেয়েহে ভাবিছোঁ যিমান পাৰোঁ দেখুৱাম আৰু যদিহে ভাল লাগে লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো একেলগে চাই থাকিব আৰু যিটো মই বনাব লৈছোঁ সেইটো বেম্বো ৰাইচ আৰু বেম্বো ৰাইচ বনাবলৈ হ'লে বাঁহটো লাগিব আমাৰ ঘৰত যিহেতু ভলুকা বাঁহ আৰু জাতি বাঁহে আছে আৰু এইটো যিটো ৰেচিপি বনাব লৈছোঁ সেইটো মোক লাগিব হেৰি লাগিব এইটো কি বুলি কয় খালং বাঁহ লাগিব সেয়েহে খালং বাঁহ আমাৰ ঘৰত নাই সেয়েহে দৰাইদেউৰ ঘৰৰ পৰা আনিবলৈ পঠাইছোঁ মোৰ মিষ্টাৰে আনিবলৈ গৈছে এয়া আজি মোৰ মিষ্টাৰে এয়া বাঁহ আনি দিলে আমাৰ ঘৰত যিহেতু বাঁহ নাই দৰাইদেউৰ ঘৰৰ পৰা আনিছে সেইকাৰণে দীঘলকৈ দেখুৱাব নোৱাৰিলোঁ কাটি আনিছে আৰু ইয়াত কাটি আনি দেখুৱাই হা অঁ বাঁহৰ চুঙাটো এতিয়া বাঁহৰ চুঙা এইটো আকৌ বাঁহটো বেলেগ বাঁহ এইটো কি বাঁহ কয় খাকলুং বাঁহো কয় খালং বাঁহো কয় একেবাৰে থুনুকা সেইটো অলপ পৰিলে ফাটি যায় আৰু ভিতৰত এখন নেট আছে এখন আপোনালোকক পিছত দেখুৱাম বাৰু মিষ্টাৰে মোক সহায় কৰি দিছে এয়া বাঁহ কাটি লৈছে বাঁহৰ চুঙাবোৰ সৰু সৰু কৰি দিছে আৰু এয়া ফাটিব এতিয়া ফাটিলে নহ'ব আৰু ফাটিলে কাম যাব আৰু আমি এতিয়া পাছফালে আছোঁ ঘৰৰ পাছফালে এইটো ঘৰৰ পাছফালে এইটো ভঁৰালৰ ওচৰতে আমাক মিষ্টাৰে মোক কাটি দিছে সমানকৈ কাটিব আৰু বাঁহৰ ভিতৰত থকা চামনিখন দেখাই দিয়কচোন দেখিব জানো এতিয়া নেদেখে চাগে ন পিছতে দেখা এইটো একদম ভিতৰত এইফালে এইখন নেটখন আছে এইটো জাতি বাঁহ কি কয় নহয় জাতি বাঁহ আৰু ভলুকা বাঁহ নহয় এইটো খালং বাঁহ বুলি কয় এইটো আৰু মোৰ মিষ্টাৰে কি কৰিব দেখাই থাকিম বাৰু মই পিছলৈ কি কৰোঁ দেখুৱাই থাকিম বাঁহৰ চুঙাত সোপা দিবৰ কাৰণে এয়া মিষ্টাৰে মোক এই কলগছৰ শুকান পাত আনি দিছেগৈ সেয়া এইবাৰ বাঁহৰ চুঙাটোৰ মুখখন বন্ধ কৰিব লাগিব নহয় সোপা দিবলৈ এইয়া পাত আনি দিছে অঁ কৈ ধুব লাগিব অকণ ধূলি লাগি আছে যিহেতু বাঁহ নুধুলেও হ'ব এই পাতবোৰ ধূলি লাগি আছে অকণ ধুই ল'ব লাগিব দেই ধুই লৈ পিছত দেখুৱাই আছোঁ কি কৰোঁ কেনেকৈ কৰোঁ ইয়াতে আমি চাউল চুঙা পুৰিব লৈছোঁ বেম্বো ৰাইচ প্ৰথমতে এই চাউলখিনি মই বৰা চাউল আছিলে বৰা চাউলখিনি প্ৰায় 4-5 ঘণ্টামান তিয়াই থৈছোঁ তিয়াই টুকি এই এতিয়া চুঙাত ভৰাইছে এইফালে পূৰা দমদমকৈ জুই জ্বলাই লৈছে মোৰ মিষ্টাৰে এইবোৰ কাম কৰি আছে দেই মই কেমেৰা ধৰি আছোঁ এয়া পূৰা সোমাই দিয়ক আধালৈকে পানী ভৰাব এইডোখৰ পৰা পানী ভৰাব এইডোখৰলৈকে নহ'লে নিসিজিব আৰু এইফালে এয়া ভীমকলৰ শুকান পাত সোপা দিবলৈ জুই জ্বলি আছে আধালৈকে সোমাওক বেছি চাউল নিদিব পানী পূৰা দিব তেতিয়াহে ধুনীয়াকৈ সিজিব কোমলকৈ নহ'লে চাউল হয় খাবলৈ বেয়া লাগে আৰু এইফালে পানী লৈ লৈছোঁ এইফালে চুঙা আৰু ওপৰফালে আছে এয়া আমাৰ ধোঁৱা চাং এই ধোঁৱা চাঙত খৰি আছে পূৰা আমাৰ অসমীয়াৰ সমাজত প্ৰচলিত ধোঁৱা চাং আৰু এইফালে আমাৰ ঘৰৰ তেজপাত অকণ শুকুৱাই থৈছে এতিয়া সময় এটালৈ পানী ভৰাব এটা পানী ভৰাইছে ঠাণ্ডা পানী চাউল চাই পানী ভৰাব লাগিব চাউলটো যাতে সিজিব লাগিব নহয় আকৌ এয়া চাউলত পূৰা হৈছেনে পানী সৰহকৈ দিয়ক অকণ হ'ব পানী দিয়ক
আৰু অলপ পানী ভৰাই দিছে এয়া এতিয়া চুঙাত চাউল ভৰোৱা হৈ গ'ল এতিয়া এই কলপাত শুকান কলপাতেৰে এনেকুৱাকৈ মেৰিয়াই ল'ব মেৰিয়াই চুঙাটোত চাউল ওলাই যাব নোৱাৰাকৈ ভাপটো ওলাই যাব নোৱাৰাকৈ এনেকৈ সোমোৱাই দিব চাউল আৰু পানী সোমোৱাৰ পিছত এনেকৈ এইটো লগাব সোপাওটো এইয়া আৰু অকণমান লাগিব হ'বলা পূৰা টাইটকৈ দিব লাগিব নহ'লে আকৌ হাৱাটো ওলাই যাব নহ'লে পানী চানী ওলাই যাব পাৰে নহয় ভালকৈ দিয়ক সোমোৱাই দিওঁ তাত গোটেইকেইটাকে এনেকুৱা কৰি দিব আৰু তাৰপিছত জুইত পুৰিব আৰু এটা এটাকৈ নহয় দীঘলকৈ এনেকৈ দি দিব দেখুৱাম বাৰু পুৰাটো হৈছেনে টাইটকৈ দি দিয়ক এনেকৈ থিয়কৈ দিব লাগিব পানীটো ওলাই যাব অকণ এইফালৰ পৰা দিয়ক আকৌ তেনেকৈ আৰু জুইকুৰা জ্বলাব লাগিব আৰু বাকীকেইটাও এনেকৈ সোপাটো দি যাব টাইটকৈ এয়া এনেকৈ জুই জ্বলাই পুৰি আছে এয়া এটা এটাকৈ দিছে এয়া তলফালৰ পৰা পুৰি যাব আৰু ঘূৰাই থাকিব লাগিব তেতিয়াহে সিজিব নহ'লে একেফালে সিজি থাকিলে নহ'ব জ্বলি যাব যে চুঙাটো সেইকাৰণে আমি কাপোৰ এখন ধৰি ধৰি মেৰিয়াই থাকিব লাগিব মেৰিয়াই মানে লৰাই থাকিব লাগিব মইতো আৰামছে বহি আছোঁ মিষ্টাৰে পাইছে মজা মইতো বেম্ব' ৰাইচ খাম বুলি ওপৰতে খাম আৰু মিষ্টাৰে কষ্ট কৰিছে আৰু কি ক'ব উপায় নাই হৈছে ধুনীয়া জ্বলিছে এতিয়া এই কাপোৰখন ল'লোঁ কাপোৰখনে হেৰি কৰি থাকিব চুঙাকেইটা লুটি এনেকৈ ঘূৰাই ঘূৰাই লুটি থাকিব নহ'লে একেফালে হ'লে সিজিলে নষ্ট হ'ব এই গুড়িটো আগতে সিজাওক আকৌ গুড়িটো ফালৰ পৰা সিজাওক আগতে গোটেইকেইটা চুঙা এনেকৈ দি দিছে আৰু বেছি সময় নালাগে খালি চুঙাটো একেবাৰে জ্বলি যাব নিদিব জ্বলি শেষ হ'লে দেৰি গ'লে খাই বেয়া লাগিব আকৌ চাৰিওফালে এনেকৈ চুঙাটোত এনেই ঘূৰাই দিয়কচোন এটা এইটো কাপোৰখন লৈ ঘূৰাই দেখক তেনেকৈ ঘূৰাব লাগিব তেনেকৈ সিজিলে ওপৰলৈ নি থাকিব ঘূৰাই নি থাকিব নহ'লে একেফালে থাকিলে গোটেইখন নষ্ট হ'ব গোটেইখন দেৰি যাব কাপোৰে ধৰক নহ'লে গৰম হৈছে ধুনীয়া হ'ব এয়া এতিয়া চুঙা চাউল পূৰা হৈ গৈছে এনেকৈ চুচিব লাগিব ক'লা অংশটো এনেকুৱাকৈ এৰুৱাই ল'ব লাগিব নহ'লে লেতেৰা লাগি যাব যে প্ৰথমতে এনেকুৱাকৈ আঁতৰাই ল'ব লাগিব এইয়া বাকীকেইটা এইফালে জুইত আছে বাৰু ইয়াত লাহে লাহে কাটক ওপৰফালে গৰম যে সেইকাৰণে সোপা ধৰি আছে কাপোৰৰ সোপা আদি ধৰি আছে আৰু এই আমাৰ বেম্ব' ৰাইচ হৈ গ'ল চাওকচোন কি সুন্দৰ কঁঠালকৈ দি দিয়ক আকৌ এইয়া কেনেকুৱা নেট লগা চাওক এইয়া পূৰা নেট লগা দেখিলে হৈ গৈছে এয়া আমাৰ এতিয়া আজি চুঙা চাউল হৈ গ'ল এয়া চাউল চুঙা বেম্ব' ৰাইচ হৈ গৈছে আৰু এইখিনি যিমানখিনি প্ৰয়োজন আমি উলিয়াই লৈছোঁ আৰু এইফালে বাকীখিনি এয়া চুঙাত থৈ দিছোঁ আৰু যদি চুঙাৰ পৰা উলিয়াই দিয়া হয় তেতিয়া ঠাণ্ডা হৈ যায় সেইকাৰণে এইটো ৰাতিপুৱা খাম কাৰণে থাকক চুঙাতে থাকক ৰাতিপুৱা খাব সময়ত উলিয়াই লওঁ এতিয়া খোৱাৰ আগতে আমি এয়া উলিয়াই লৈছোঁ টেষ্ট কৰিছোঁ কেনেকুৱা হয় এতিয়া আমি বেম্ব' ৰাইচ খাম চাওকচোন কিমান ধুনীয়া হৈছে নেট লগা দেখিছেনে কিমান সুন্দৰ কিন্তু জাতি বাঁহ আৰু ভলুকা বাঁহত এইটো নহয় আকৌ এইটো খালং বাঁহতে এইটো নেট পাব আপোনালোকে আৰু কেনেকুৱা কোমল হৈছে চব কোমল একদম পূৰা স্পঞ্জ হৈছে একদম পূৰা কোমল খাবলৈ বহুত ভাল লাগিব টেষ্ট লাগিব কি মজা লাগিব আৰু মই আজি গাখীৰ লগত খাম আৰু এই বস্তুটো ক্ৰীম আৰু দৈৰ লগতো খাব পাৰি কিন্তু আমাৰ ঘৰত আজি ক্ৰীমো নাই দৈও নাই সেয়েহে আজি ঘৰৰ গৰু গাখীৰ লগতে খাবলৈ লৈছোঁ খাই চাওঁচোন কেনেকুৱা লাগে কি টেষ্টি বহুত টেষ্টি এইফালে মালিকো খাই আছে বাৰু দেখাই দিম বাৰু মালিকো খাই দেখাই দিয়ক কেনেকুৱা লাগে খাবলৈ টেষ্টি পূৰা খাওক কি টেষ্টিও খায় সঁচাকৈ এবাৰ খাই চাবচোন তাৰপিছত জনাব কেনেকুৱা লাগে এইটো বাঁহতে খাব দেই
বেলেগ বাঁহা নাখাব কি টেষ্টি কি মজা চেনি দি দিয়া কি টেষ্টি গুড় দিব পাৰি চেনি খাব পাৰি আপুনি আজি চেনিয়ে দিলোঁ আৰু চুঙা চাউল চুঙা বেম্বো ৰাইচ একেটাকে কয় এতিয়া আমি চুঙা চাউল খাই মই আজি ভাবিছোঁ ভিডিঅ'টো শেষ কৰিম ভাবিছোঁ আৰু আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব বহুত ধন্যবাদ জনালোঁ আৰু নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম আৰু এইটো ৰেচিপি এবাৰ হয়তো খাই চাব ট্ৰাই কৰি চাব আৰু জনাব